নমস্কাৰ প্ৰতিভাবিকা অসমৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতিভাবিকা অসম গ্ৰুপটোৰ পৰিচালনা সম্পাদিকা অল্পিত আছে। আজি আমাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ মৰিগাঁও মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ তথা প্ৰতিভাবিকা অসম গ্ৰুপটোৰ সদস্য ৰাজামণি আহমেদৰ কণ্ঠত এটি সুন্দৰ কবিতা আবৃত্তি। গতিকে পলম নকৰি তেখেতৰ কবিতাটো উপভোগ কৰোৱা হওক। নমস্কাৰ, মই আবৃত্তি কৰিব লোৱা কবিতাটোৰ শিৰোনাম হৈছে কলিৰ শেষত। কথা অৰূপনাথ, আবৃত্তি ৰাজামণি আহমেদ। অহে মানৱগণ, এই ঘোৰ কলিকাল যাবৰে নাই বেছি দিন। এদিন দুদিন কৰি যাবগৈ বাগৰি, একোৱেই নৰবচি। কলিৰ শেষতে মহা অথান্তৰ ঘটিব, বৃক্ষয়ো হেৰুৱাব গুটি। বৰ বৰ মহন্তই মিছা মাত মাতিব, লৰিব ধৰ্মৰে গতি। পুৰুষৰ পৰিধান প্ৰকৃতিয়ে পিন্ধিব, প্ৰকৃতিয়ে গাঁঠিব চুলি। প্ৰকৃতিৰ ফুলিখাৰু পুৰুষে পিন্ধিব, চকুত পৰিব কণা ধূলি। বসুমতী আয়ে শস্য নজন্মাব, মাটিয়েও হেৰাব গৈ। বৰ বৃহৎ সাগৰৰ জল ৰাশি শুকাব, খাবলৈ নাপাবলৈ। চেনেহৰ পুঁজিয়ে পিতৃ মাতৃ নিচিনিব, শিষ্যয়ে নিচিনিব গুৰু। লৰাই নিচিনিব হালৰ বলদ গৰু, বোৱাৰীয়ে নিচিনিব চৰু। বৰ বৰ মহন্তই পাপ বুলি জানিলেও টকা দি সুদ খাব। শ্ৰৱণ কীৰ্তন কৰি আৰ্জিলো অপূৰ্ণ বৰ, সকলোটি অথলে যাব। ভায়ে ভায়ে মৰামৰি কটাকটি লাগিব, এচিঘটা মাটি বিচাৰি সৌদৰ ভাতৃয়ে মৰম স্নেহ ছিগি দূৰলৈ যাবগৈ আঁতৰি। শংকৰ গুৰুৱে বান্ধি যোৱা জৰীডাল এনেয়ে ছিঙি ভাগি যাব। ভেদাভেদ পাহৰি আহা পৰিহৰি, আমিয়েতো বচাব লাগিব।